হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। তো বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মানে কামত বিজি হৈ আছিলোঁ। তো পাৰ্চেলো বহুখিনি আহি আছিল। তো মানে এইটো লাইনত মানে মই আজি চাৰি বছৰ 3.5 বছৰমান কাম কৰিলোঁ। কিন্তু এইটো লাইনত মানে কাম কৰি কেতিয়াবা ভাল লাগে, কেতিয়াবা বেয়া লাগে, মানে একদম সেই অনিচ্ছা লাগি যায় আৰু। তো যিটো অফিচত কাম কৰিছিলোঁ আজি 8 দিনমান হ'ল, 8 দিনমান আগতে এটা অফিচ মাৰা গ'ল। তো মানে একদম বেয়া লাগি আছিল। তো আৰু এটা নতুনত সোমাইছোঁ। মানে এইটো লাইনত মানে কেৰিয়াৰ নাই আৰু, মানে একদম মানে এইটো লাইনত নোসোমালেই ভাল আৰু, বেলেগ এটা লাইনত যদি থাকে ভাল। কিন্তু পইচা আছে, পইচা থাকিলে কাম নাইতো, মানে আজি আছে কালি নাই। তো সেইকাৰণে ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ, কাৰণ মানে টাইম পোৱাই নাছিলোঁ বহুত দিন, মানে এইকেইদিন টাইম পোৱাই নাই। আৰু ঘৰত যাই টোপনি মাৰিব পাওঁ, মানে এই কামতে ব্যস্ত হৈ আছিলোঁ। এই কুৰিয়াৰ লাইনৰ অফিচবিলাক মানে স্থায়ী নহয়, মানে আজি আছে কালি নাই। মানে এইটো পাৰ্চেণ্টেজ বেয়া হ'লে অফিচবিলাক বন্ধ কৰি দিয়ে। মানে ওপৰৰ কোম্পানীয়ে নাচে যে তাতে কিমান ল'ৰাই কাম কৰি আছে, সিহঁতে ক'ত যাব সেইবিলাক চিন্তা নকৰে। সিহঁতে প্ৰফিটটো চাই, প্ৰফিট যদি কমি যায় নহয়, সিহঁতে মানে অফিচটো বন্ধ কৰি দিয়ে। মানে কিমান প্ৰব্লেম হয়, মানে এইটো লাইনত একদম শান্তি নাই আৰু। আপোনালোকেতো দেখা পাইছে, এই ৰেইনকোটত ডিউটি কৰি আছোঁ, মানে ৰ'দ বৰষুণ চিন নাই আৰু কৰি আছোঁ আৰু উপায় নাপায়। তো এটা কথা আছে নহয়, দুখীয়াৰ দুখ ক'তো নাই সুখ। তো উপায় নাপায় কৰি আছোঁ। বেলেগ লাইনত যাব ইচ্ছা যায়, কিন্তু মানে এইটো কামত বৰ্তমান বংশৰ লাইন পাই আছোঁ কাৰণে কৰি আছোঁ। বেলেগ লাইন যোনদিনা যাব লগা হ'ব সেইদিনাৰ পৰা মই এই কাম বাদ দিম। মানে এইটোত মানে 3 বছৰ ধৰি বংশৰত আহোঁতে মানে মানুহবোৰ চিনাকি হৈ গ'ল। তো মানে সকলোৱে মাতে ভালদৰে, চবে মানে আৰু নিজৰ দৰে হৈ গৈছে আৰু, মানে লগ বন্ধু হৈ গৈছে। সেইকাৰণে আৰু বংশৰ লাইনটো এৰিব খোজা নাই। তো পাৰাক গেলি কৰি আছোঁ। যেতিয়া যোনদিনাখন মানে বংশৰ লাইনটো যাব বা সেইটো অফিচ যাব, নতুন অফিচটোতো সোমালোঁ, কি হয় চাওঁ। সেইটো অফিচতো মানে কৰি আছোঁ বৰ্তমান, কি হয় ঠিক নাই। মানে আহোঁতে এটা হেবিট হৈ গ'ল না, বংশৰৰ মানুহগিলা এৰিব ইচ্ছা নাই, কাৰণ কাষ্টমাৰগিলা আকৌ বহুত ভাল, পাৰ্চেল অৰ্ডাৰ কৰি থাকে। কিন্তু মানে আমাৰ এই অফিচগিলা মানে সেইৰ কাৰণে পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰে। তো মানে পাৰ্চেল নল'লে, কাষ্টমাৰগিলা নল'লে, মানে পাৰ্চেণ্টেজটো বেয়া হ'লে মানে অফিচে ওপৰৰ পৰা মানে সেই কৰি দিয়ে, বন্ধ কৰি দিয়ে। মানে কাষ্টমাৰগিলা বুজি নাপায় আৰু অৰ্ডাৰ কৰি থাকি মানে কিবা এটা ভাল লাগিলে অৰ্ডাৰ কৰিলে, পিছত মানে দিবা হওঁতে নোলোৱা হয়। কিন্তু মানে কাষ্টমাৰগিলা ভাবে হয়তো সিহঁতৰতো একো প্ৰব্লেম নাই না নলালি, কিন্তু বহুত প্ৰব্লেম আহি যায় আমাৰ মাজত। কাৰণ পাৰ্চেণ্টেজটো আমাক 70-80% লাগে। তো যদি আমি 10টা পাৰ্চেলত যদি 2টা ফ্ৰী যায়, 80%, 4টা ফ্ৰী গেলি কিমান লছ। তো আহাটো আমি কমিশ্যনতে কৰি আছোঁ। কমিশ্যনত কৰি থাকিলেও মানে কি আৰু, এটা পাৰ্চেলত 14 টকা পাওঁ, নল'লে সেইটোতো লছ বাৰু বাদেই দিয়া। কিন্তু মানে পাৰ্চেণ্টেজৰ ওপৰত পূৰা মানে সেই ওপৰৰ পৰা পূৰা প্ৰেছাৰ দিয়ে আৰু। সেইকাৰণে ভাবি আছোঁ যদি বেলেগ ভাল কাম পাওঁ গুচি যাম বাৰু। এতিয়া আৰু কৰি আছোঁ, উপায় নাপায়। এই বংশৰৰ কাষ্টমাৰ প্ৰায় ভালে। তো মানে কিছুমান লাইনৰ কাষ্টমাৰ আছে, মানে এনেই অৰ্ডাৰ দি থাকে আৰু, মানে অৰ্ডাৰ দিলে আজি ল'ম। আৰু কিছুমানে এটা সেই কৰে, কাষ্টমাৰে ভাবে আজি নল'লে কালি ল'ম, একোতো নহয়, কালিতো ল'মেই। কিন্তু সেইটো আমাৰ কাৰণে নহয়। একচুৱেলি আমাৰ আজিৰ পাৰ্চেণ্টেজটো আজিয়ে, মানে আজি ফিৰাই হয়, কালি নলওক সেইটো আহি নপৰে। সেইকাৰণে মানে ৰিচিডিউল কৰিব অলপ টান হয়। কাষ্টমাৰবিলাকে কালি ল'ব, কিন্তু মানে চাই পেলাই কৰোঁ, কিন্তু মানে বেছিভাগকে দিবাই চেষ্টা কৰোঁ। মোৰ কিন্তু থাকে পাৰ্চেণ্টেজটো। বেলেগ লাইনৰ মানে বহুখিনি প্ৰব্লেম দিয়ে। আমাৰ হাজো লাইনৰ যোনখিনি কলটাগুছি লাইন, সিফালে মানে টোটেলি বেয়া আৰু, মানে 50%ও নাহে। সেইকাৰণে অফিচবিলাক মাৰা যায় বুলি ক'ব পাৰি। আৰু কিবা কিবি ভিতৰুৱা কথা থাকে অফিচ মাৰা যায়, কিন্তু সেইকাৰণে আৰু এইটো লাইনত সিমান ঠিক নহয়। তো কোনোবাই যদি এইটো লাইনত আহিম বুলি ভাবিছে, যে কুৰিয়াৰ লাইনটো ভাল, একদম ভাল নহয়। তো পাৰ্চেল দি ঘৰ আহি পালোঁ। তো কথাখিনি আপোনালোকক জনালোঁ, কাৰণ ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰে বেয়া লাগি আছে। তো ব্লগ দিব চেষ্টা কৰিম, আৰু মানে ঘৰৰ আমাৰ ফেমিলি ব্লগ বনাব চেষ্টা কৰিম। তো বেলেগবিলাকৰ যেনেকৈ ইউটিউব সেই ব্লগাৰবিলাকৰ চাই আপোনালোকে ভিডিঅ'বিলাক, তো মোৰ ভিডিঅ'গিলাও চাব। তো এইখিনি আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।